আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ ভালনে? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোকৰ সকলোৱে ভালে চাগে। আজি আমাৰ ওচৰৰ মামাৰ ঘৰলৈ খনিকপুতি এভাগ অনা হৈছে, গতিকে আমি সকলো পৰিয়ালটি আদৰিবলৈ যাবলৈ ওলাইছোঁ আৰু গাঁৱৰ খেলৰ ৰাইজো ওলাইছে। আমাৰ নামঘৰৰ ভাগলৈকে ওলাইছোঁ সকলোটি গোট খাবলৈ আদৰিবলৈ। এয়া যাবলৈ ওলাইছোঁ আৰু এয়া ওলাই আহিছোঁ আদৰিবৰ বাবে। এয়া চাকি ধূপ সকলোটি শৰাইত লৈ আহিছোঁ। এতিয়াৰ পৰা চাকি জ্বলোৱা নাই, শৰাই ধূপো জ্বলোৱা নাই, মানে অহাৰ অকণমান আগত জ্বলাম আৰু এতিয়াৰ পৰা জ্বলালে আৰু নোৱাই থাকিবও পাৰে। এয়া আমাৰ নামঘৰৰ ওচৰতে আমাৰ খেলৰ নামঘৰৰ ওচৰতে অলপ ৰখোঁ, এইখিনিতে আদৰিম বুলি ভাবিছোঁ। এয়া চাফ চিকুণ কৰিলোঁ আৰু নামঘৰেও কৰিলে সৰা পোচা কৰি মেলি এইখিনিতে অলপ সকলোটিয়ে ৰখিম আৰু আহি পোৱা নাই পুথি 18 কাটিংমান পাইছেহি আৰু এয়া আমি সকলোটিয়ে ৰখিছোঁ। এতিয়া আন্ধাৰ হ'বগৈ আৰু ৰখোতে মানে আন্ধাৰে হ'বগৈ আৰু এয়া পুথি আহি পালেহি। আমি সকলো বৈষ্ণৱ ভকতসকলে এয়া খোল তাল বজাই আদৰি আনিছোঁ।